হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনাৰ নামত কিমানটা চিম আছে আপুনি নিজেও গম নাপায়, বা আপোনাৰ আধাৰ কাৰ্ডত কিমানটা চিম এক্টিভ হৈ আছে আপুনি এতিয়ালৈকে গম পোৱা নাই। আপুনি নিজৰ নাম, আপুনি এটা মোবাইলত এটা চিম ইউজ কৰি আছে, আপুনি ভাবি আছে যে মই চিমখন এটাই ইউজ কৰি আছোঁ, কিন্তু আপোনাৰ নামত যে কিমানটা চিম আছে আপুনি গম পোৱা নাই। সেই আপোনাৰ নামত থকা চিম যদি বেলেগে ইউজ কৰি থাকে আৰু সেইটো চিমৰ ওপৰত যদি কোনো ক্ৰাইম হয়, সেই ক্ৰাইম কেছটো আপোনাকে ধৰিব পাৰে বা তাক নধৰে। তো এইটো আপোনাৰ চেক কৰাটো খুবেই দৰকাৰী। তো সেইটো কেনেকৈ চেক কৰিব লাগে মই আপোনালোকক দেখুৱাই দি আছোঁ। আপুনি গুগলত যাব লাগিব। প্ৰথম ইয়াতে যাই চাৰ্চ কৰিব TAFCOP টেফকপ। চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা অপশ্যন পেজ খোলা যাব। ইয়াতে আপুনি ক্লিক কৰিব। প্ৰথমত যিটো ৱেবছাইট আহিছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ তলপিনে আহিব। অহাৰ পিছত ইয়াতে আপোনাৰ নম্বৰত থকা আপোনাৰ মোবাইল নম্বৰ দিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। মোৰ মোবাইল নম্বৰটো বহুৱাই দিলোঁ। তাৰপিছত ইয়াতে কেপচা বহুৱাই দিম, Q8X3JC। কেপচাটো ভুল হৈছে। চাওক, এতিয়া মোৰ মোবাইলত এটা OTP আহিব। ইয়াতে OTPটো বহুৱাই দিব আপোনাৰ 741628 বহুৱাই দিলোঁ। তাৰপিছত আপোনালোকে লগইনত ক্লিক কৰিব। চাওক, ইমানকেইটা মোৰ নামত চিম আছে। মোৰ নামত থকা চিমখন 8টা ওলাইছে। মই নিজেও গম নাপাওঁ মোৰ নামত কিমানটা চিম আছে। 8টা চিম মোৰ নামত আছে। তো মই কোনকেইটা চিম ইউজ কৰি আছোঁ ইয়াতে মই দেখিলেই গম পাম। চাওক, এইটো মোৰ নামত চিম নহয়, এইটো নহয়, এইটো মই নিজে ইউজ কৰি আছোঁ, এইটো ইউজ কৰি আছোঁ। তাৰপিছত এইটো মোৰ নামত মই ইউজ কৰি আছোঁ, মোৰ ঘৰত ইউজ কৰি আছোঁ এইটো। কিন্তু বাকীকেইটা চিম যে কাৰ নামত আছে মই এইটো গম নাপাওঁ। কাৰ নামত মানে মোৰ নামতে আছে, কিন্তু কোনে ইউজ কৰি আছে সেইটো গম নাপাওঁ। তো আপোনালোকে এতিয়া কি কৰিব এইকেইটা চিম? তো তাৰ কাৰণে ইয়াতে অপশ্যন দিছে। ইয়াতে এটা আছে, ইয়াতে অপশ্যন দিছে নট মাই নাম্বাৰ। এইটো মোৰ নাম্বাৰ নহয়। নট ৰিকোৱাৰ্ড, মোৰ দৰকাৰ নহয়। ৰিকোৱাৰ্ড, চিমখন মোৰ দৰকাৰ। যদি আপোনাৰ নিজৰ নামত চিম থাকে যে আপুনি ইউজ কৰি আছে, তেনেহ'লে আপুনি ৰিকোৱাৰ্ড মাৰি দিব, একো নহয়। আৰু যদি এইটো আপোনাৰ নামত চিম নহয়, তেনেহ'লে আপুনি ইয়াতে আপুনি এনেকুৱা এটা নট মাই নাম্বাৰত ক্লিক কৰিব। ইয়াতে টিক মাৰি দিব লাগিব। আগতে এইটো নাম্বাৰ ক্লিক কৰাৰ পিছত ইয়াতে ৰিপোৰ্ট মাৰি দিব, নাথিং টু ৰিপোৰ্ট। বা এইটোত কৰি দিওঁ। এইটোত মই আগতে ৰিপোৰ্ট মাৰিছিলোঁ কিজানি। অ'কে, চাওক আহি গৈছে। ছাবমিটেড ৰিকুৱেষ্ট ডিটেইলছ, ৰিকুৱেষ্ট ID নাম্বাৰ আহি গৈছে। জেনেৰেটেড ফৰ এটা নাম্বাৰ, নট মাই নাম্বাৰ, এইটো মোৰ নাম্বাৰ নহয়। এতিয়া হয়, দ্য মোবাইল কানেকশ্যন ৰিপৰ্টাৰ এজ দিছ ইজ মাই নাম্বাৰ, দিছ ইজ নট মাই নাম্বাৰ অৰ নট ৰিকোৱাৰ্ড আৰ ফ্লেছড ফৰ ৰিভেৰিফিকেশ্যন বাই দ্য ছাৰ্ভিচ প্ৰভাইডাৰ। এইটো এতিয়া ৰিপোৰ্ট মাৰা হ'ল। এতিয়া এইটো চিমখন বন্ধ থাকিব, বা এইটো চিমখন যদি আৰু নতুনকৈ চালু কৰিব লাগে তেনেহ'লে এইটো ভেৰিফিকেশ্যন কৰিহে চালু কৰিব পাৰিব। এতিয়াতো আপোনাৰ নামত চিম বা বেলেগে ইউজ কৰিছে, সি তো ৰিভেৰিফিকেশ্যন কৰি চিমটো চালু কৰিব নোৱাৰে। তো এনেকুৱাকৈ আপুনি আপোনাৰ নামত থকা চিমখন আপুনি ৰিপোৰ্ট মাৰি দিয়ক, যিটো আপুনি ইউজ কৰা নাই। তো এনেকুৱা ভিডিঅ' পোৱাৰ বাবে মোৰ APT আছাম পাব্লিক টেক ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যে চাই আছে মোৰ পেজটো ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লাইক কৰি শ্বেয়াৰ কৰি কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।